মোৰ ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ আহি গ'লোঁ বাৰীলৈ এপাক। আজি মই কেলৈ বাৰীলৈ আকৌ আহিলোঁ আপোনালোকে জানেনে? আজি মই বাৰীলৈ আহিছোঁ চাহ দিবৰ কাৰণে। বাৰীত যিহেতু ফুলকবি আজি পচাইছে আৰু কাম কৰা মানুহ বাৰীত লাগি আছে, চাহ দিবলৈ অসুবিধা হ'ল বনাই দিবৰ কাৰণে। মই সেইটো কাৰণে ঘৰৰ পৰা বনাই লৈ আহিছোঁ। আৰু আপোনালোকে দেখিছে এইবিলাক গাঁত গাঁত হৈ আছে যে, এই গাঁত বিলাকত ফুলকবি পচোৱা হ'ব আৰু প্ৰতিটো গাঁততে এটা এটা ফুলকবি গুটি দিয়া হ'ব। এইটো মূৰৰ পৰা সেইটো মূৰলৈকে কিমান দীঘল আপোনালোকে চাওকচোন। প্ৰতিটো গাঁততে এটা এটা ফুলকবি গুটি দি যাবলৈ হ'লে একদম ভাগৰি যাব লাগিব। এইবোৰ দেখিছে ফুলকবি গুটি এটা পেকেটত কিমান থাকে আৰু প্ৰতিটো গাঁততে এটা এটাকৈ ফুলকবি গুটি পেলাব লাগিব। হয়তো ক'ৰবাত দুটাও গুটি পৰিব পাৰে। দুটা গুটি পৰিলেও আপত্তি নাই, কিন্তু একেটা গাঁততে যদি দুটা গুটি পৰে তাত দুজোপা গছ হ'ব আৰু দুজোপা গছ হ'লে মানে হয়তো পুলিকেইটা বৰ ভাল নহ'ব। সেইটো কাৰণে প্ৰতিটো গাঁততে এটা এটাকৈ গুটি এইটো মূৰৰ পৰা ইটো মূৰলৈকে দি যাব লাগিব। আপোনালোকে চাই থাকিব কেনেকৈ ফুলকবি পচোৱা হয়। ফুলকবিটো খাবলৈ সকলোৱে ভাল পায় চাগে। মইতো বহুতে ভাল পাওঁ ফুলকবি, মাছ আৰু বিলাহী। এইবিলাক দেখিছে গুটিবোৰ দি যোৱা হৈছে এটা এটাকৈ। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে এইটো মূৰৰ পৰা সেইটো মূৰলৈকে দেখিবৰ কাৰণে।